নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, 21 ডিচেম্বৰত মা কালীৰ কৃপাত 6টা ৰাশিৰ ভাগ্যোদয় হ'ব। আহক জানি লওঁ সেইকেইটা কোনকেইটা ৰাশি আৰু তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব। বলক তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, এই 6টা ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য উদয় হ'ব। এওঁলোকৰ জীৱনত উজ্জ্বলতা আহিব। এওঁলোকে বিশেষ গতি লাভ কৰিব। এওঁলোকে জীৱনত সকলো ক্ষেত্ৰতে সফল হ'ব পাৰিব। এওঁলোকে আশা কৰা ধৰণে আৰু মনোবাঞ্ছিত ফল লাভ কৰিব। এওঁলোকে জীৱন যুদ্ধত আগবাঢ়ি যাব পাৰিব। এওঁলোকে সকলো পিনে সফলতাটো পাবই, লগতে ঘৰত সুখ শান্তি সৌভাগ্য বৃদ্ধি হ'ব। লগতে পৰিয়ালত সুখ শান্তি বাঢ়িব। সদস্যবোৰৰ মাজত মিলাপ্ৰীতি বাঢ়িব। ঘৰত তেওঁলোকৰ বিশেষ ধৰণৰ মাংগলিক অনুষ্ঠান আয়োজিত হ'ব পাৰে, যাৰ দ্বাৰা এওঁলোকৰ আৰু অধিক উন্নত হ'ব। কেৰিয়াৰ, স্বাস্থ্য, বিদ্যাৰ্থী চাবলৈ গ'লে এওঁলোকৰ সকলো পিনে উন্নতিৰ যোগ দেখা যায়। গতিকে এই ভাগ্যশালী 6টা ৰাশি হৈছে কুম্ভ, মেষ, মিথুন, ধনু, কৰ্কট আৰু তুলা ৰাশি। বন্ধু-বান্ধৱীসকল, এয়াই আছিল 6টা ৰাশি যিকেইটা 21 তাৰিখে ভাগ্যশালী ৰূপে পৰিগণিত হ'ব। যদি ভিডিঅ'টো ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু সদায় এনেধৰণৰ এষ্ট্ৰলজি বিষয়ক ভিডিঅ' পাবলৈ তথা আমাৰ চেনেলটোৰ সৈতে জড়িত হ'বলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।